এখন মিনি কাৰ এয়া পুৰা ইয়াত ফটো চটো চলে আপোনাৰ ভিডিঅ' চটো হয় এইবিলাক কৰি আছে কঁঠাল চাওক কঁঠাল গছত লাগি থকা কঁঠাল এনেকৈ একে মাটি দেখে নাই মাটিৰ পৰা একে ওচৰতে বিহু বুলি কোৱা কিবা এটা মই সেইকাৰণে মই আইফোন লৈ মই বনাম বিহু বুলি কোৱা কিবা এটা বিহু বুলি সকলোকে নমস্কাৰ জনাইছোঁ সকলোকে শুভকামনা জনালোঁ বিহু এতিয়া শেষে হ'ব বাৰু বৰ্তমান আজি বিহু খানা আছিলে এফালে দেখাই দিয়ক সময় মানে তাকে আহিলোঁ আপোনালোকে অলপ পলম কৰিলে ঠিকে আছে জেগাডোখৰ ভাল সুন্দৰ এতিয়া ফটোশ্বুট চলি আছে এফালে আমাকো মাৰি আছে নেকি আমাৰ পুৰা চব অসমীয়া মানুহে বলো খেলি আছে হয় নহয় ইয়াৰ পৰা খানাও চলি আছে খানা খাই শেষ হৈ গ'ল আমি অহা মানে দেৰি হ'ল অলপ ইয়াত আম পাই আছে ইয়াতে কাম আপোনালোকে সকলোৱে জানে ইয়াতে ভাত চাত বনোৱা হৈছিল গোটেইখিনি এয়া খালোঁ জয় জয়তে আমি সমূহ প্ৰবাসী অসমীয়াৰ হৈ আমি বিদেশত বসবাস কৰা আমি বহুদিনৰ এজন দীৰ্ঘদিনীয়া ব্যক্তি হিচাপে আমাৰ দীপেন বৰুৱা ছাৰ পাপু শইকীয়া ভাইটি আৰু অন্যান্য প্ৰমুখ্য ব্যক্তিসকলকে ধৰি যিটো এটি সুন্দৰ অনুষ্ঠান আজি আপোনালোকে উপস্থাপন কৰোৱালে এটি প্ৰীতিভোজৰ পৰা আয়োজন কৰি সমূহ মানুহখিনিক একত্ৰিত কৰি প্ৰথমতে সমাজখন দ্বিতীয়তে ছাৰ আপোনাক আমাৰ মাজত পাই আমি আজি বিশেষভাৱে ধন্য মানিছোঁ এইখনে আমাৰ বাহিৰৰ দেশৰ সমাজ আমি বহু মৰম স্নেহ আৰু মিলা প্ৰীতিৰে অসমীয়া মানুহে দুখ কষ্ট আৰু বেদনা বুকুত ৰাখি ছাৰ আজি আমি কৰ্মগত হৈ বিদেশত আছোঁ অঞ্চল ঢকুৱাখানাৰ এজন তেখেত প্ৰসিদ্ধ ব্যক্তি নৰ্মাল কলেজৰ তেখেত প্ৰিন্সিপাল আছিলে আজি স্বাস্থ্যৰ অৱনতি হোৱাৰ হেতুকে আমাৰ হায়দৰাবাদত আহি AIG হস্পিটেলত চিকিৎসাধীন হৈ আছে তেখেতক আমাৰ অসমীয়াৰ মৰম
বিহুৰ এই সোণালী প্ৰেক্ষাপটত এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ দীপেন বৰুৱা দাদাক বিনম্ৰৰে অনুৰোধ জনালো। ধন্যবাদ। আমাৰ মাজত অন্য এজন বিশিষ্ট ব্যক্তি আছে, অশোক জৈন ছাৰ। আপোনাক অকণমান মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালো। তেখেত ব্ৰহ্মপুত্ৰ কলেজৰ প্ৰবক্তা আছিলে, তেখেতো আজি আমাৰ মাজত আছে। আমাৰ কল্পজিতে এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনালো। বিহু খোৱা হৈছে।